মই গোৱালপাৰা জিলাৰ লক্ষীপুৰ চাৰ্কেলৰ লেজাম চুনাৰী অঞ্চলৰ লেজাম গাঁৱত জন্ম আৰু তাতে মই স্কুলীয়া শিক্ষা লৈছোঁ হাইস্কুললৈকে। তাৰপিছত গোৱালপাৰা কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্স আৰু গ্ৰেজুৱেশ্যন কৰিছোঁ। তাৰপিছত মই গোৱালপাৰা ল কলেজৰ পৰা LLB কৰিছোঁ আৰু তাৰপিছত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এই MSc লৈছোঁ আৰু মই বৰ্তমান হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত গ্ৰাছৰুট লেভেলৰ ৱাৰ্কাৰ হিচাপে MPW হিচাপে 2011ত জইন কৰিছোঁ আৰু মই মানে উইদাউট এনি ইনষ্টিটিউচনেল কোচিং মই সমসাময়িকভাৱে এই পৰীক্ষাটো সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাটোৰ কাৰণে মই ট্ৰাই কৰি আছোঁ আৰু মই 2013তো ভাইবা দিছিলোঁ, তেতিয়া নাপালোঁ আৰু এনেকৈ চলাই আছোঁ। লাকিলি এইবাৰ মানে মই লেবাৰ ইনস্পেক্টৰত চিলেক্টেড হৈছোঁ আৰু ইয়াৰ কাৰণে মই মানে আমাৰ APSC চিষ্টেমটো মানে ট্ৰান্সপাৰেঞ্চি কৰাৰ কাৰণে অনাৰেবল CM ছাৰক মই এই চাগতে ধন্যবাদ জনাইছোঁ আৰু লগতে মই ভৱিষ্যত প্ৰজন্মক কওঁ যে আজিকালি আৰু APSC চিষ্টেমটো বহুত উন্নত হৈছে, গতিকে যিসকলে প্ৰশাসনিক বিষয়ত মানে যোগদান কৰিব বিচাৰে তেওঁলোকে বেকগ্ৰাউণ্ড যিয়ে নহওক তেওঁলোকে নিশ্চিতভাৱে চেষ্টা কৰিব পাৰে আৰু তেওঁ এদিন সফল হ'বই। আৰু সদশেষত মানে এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ আৰু মই যাতে সকলোৱে হেৰি কৰে আশীৰ্বাদ কৰে যাতে মই যিটো মানে ক্ষেত্ৰত জইন কৰিম মই যাতে কৃতকাৰ্য হিচাপে সফল লাভ কৰিব পাৰোঁ এই ক্ষেত্ৰত আৰু লগতে কৰণীয়খিনি মানে সুচাৰুৰূপে পালন কৰিব পাৰোঁ। সকলোৰে আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰিছোঁ।